সহযোগিতা আগবঢ়ালে। তেনেকুৱা ফলতে আমাৰ এইখন কিতাপ উন্মোচন হ'ল। লগতে আমি আৰু কিছু কাম কৰাৰ হেঁপাহ ৰাখিছোঁ আৰু সেইখিনি ইতিমধ্যে আমি দুই এজন ৰাইজ কৈছোঁ। তাৰ লগতে আমি নিজা মৌলিকভাৱেও এখন কবিতা পুথি এই ডিচেম্বৰৰ 3 তাৰিখমানে আমি অনুষ্ঠিত হ'ব বুলি গম পাইছোঁ। এন্ধাৰে বেজাৰ কৰি ইয়াৰ বুলি দেখিবলৈ পাইছোঁ উলিয়াব। এনেধৰণে আমি কিছু কাম কাজ কৰি আছোঁ। আৰু এখন মানে একেলগে পাতিছোঁ আচলতে নহয়, সহযোগী ভাৰতীয় সাহিত্যৰ এখন কিতাপ প্ৰায় সম্পূৰ্ণ হৈছে আৰু সেইখন কিতাপ হ'ল অলপ দিনৰ ভিতৰতে ওলোৱাৰ সম্ভাৱনা আছে। এনেধৰণে আমি কিছু কাম কাজ কৰিছোঁ। আৰু যিসকল লেখক লেখিকাই ইয়াত ৰেগুলাৰ গৈ আছে বা তেওঁলোকৰ কোনোবা বন্ধু বান্ধৱ যদি লিখিবলৈ আগ্ৰহী, তেখেতসকলে আমাৰ লগত যোগাযোগ কৰি যাতে আমাৰ এই যিটো কাৰ্য মহান কাৰ্যসূচী আমি ভাষা সাহিত্য আমি কেৱল নিজে অধ্যয়ন কৰাই নহয়, আনকো যাতে আমি মৌলিক গৱেষণা আৰু গৱেষণা বা বিদ্যাৰ্থীৰ ক্ষেত্ৰত যাতে আমি আগবঢ়াই নিজৰ আমাৰ কৰণীয় যাতে কৰিব পাৰোঁ, এই উদ্দেশ্য আমি লগত ৰাখিছোঁ আৰু সকলোৱে সহায় সহযোগিতা কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।